চাওক পুৰা মোনা পুৰা ফটিক লৈছোঁ বস্তুবিলাক চাওক চোন এতিয়া পানী তুলিবলৈ যাবলৈ ওলাল এতিয়া গাড়ী আছে হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং দেখিছা আমি ক'ত যাবলৈ ওলাইছোঁ চাওক মোনাই আৰু মোনাই চাওক এই ভাইটি আমি পুৰা এক জেগা যাবলৈ ওলাইছোঁ মানে জেগা মানে কি চৰবুগত কিয় যাম কি কাৰণত যাম আপোনালোকে চাই থাকক অলপ আগত যে কৈ আছোঁ তেন্তে চাওক পুৰা মোনা পুৰা ফৰ্টিককৈ লৈছোঁ বস্তুবিলাক চাওক কিয় লৈছোঁ কি কাৰণে লৈছোঁ সকলো কথা অকণমান আগত যাই ক'ম তেন্তে ভিডিঅ'টো চাই থাকক আৰু ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব বন্ধুসকল প্লিজ কৰি দিবা এতিয়া আমি গৈ আছোঁ অলপ আগত যাই আপোনালোকক চব কথা কৈ আছোঁ মই তেন্তে চাই থাকক ভিডিঅ'টো বন্ধুসকল এতিয়া বৌমাৰী দলং আহি পালোঁ চব ধুনীয়া ভিউটো চাই লওক কি ধুনীয়া ভিউ চব এতিয়া যে আমি চৰবুক যাম বুলি কৈছিলোঁ যোৱা কাৰণটো হ'ল চৰবুক চুমাহাটত যাম মানে আমাৰ জেঠাৰ ছোৱালীৰ তাত যাম মানে মোৰ ভণ্টি হয় ভণ্টি তাত মানে ভণ্টি শুনাৰ ভাগিনাৰ অন্নপ্ৰাশন আছে তাত এতিয়া গৈ আছোঁ আমি তাত গৈ আপোনালোকক দেখুৱাম হেৰি চুমাহাটত গৈ ভিডিঅ'টো চাই থাকক আমি গৈ আছোঁ আপোনালোকে দেখিছে নিশ্চয় এতিয়া যাওঁ আৰু বহুত আজি ৰ'দ দিছে চাই থাকক বন্ধুসকল এতিয়া আহি পালোঁ ভণ্টি ঘৰত চাওক এইখিনি গৈ চুমাঘাট মানে সিমান ডাঙৰকৈ আয়োজন কৰা নাই এনে সৰুকৈ আয়োজন কৰিছে এতিয়া আমি ভিতৰ পিনে সোমাম মানে মনচনাবিলাক দি দিলোঁ লৈ গ'ল এতিয়া আমি ভিতৰ পিনে সোমাই যাম তামান গৰম ভাগৰ লাগিছে এতিয়া গৈ আছোঁ তেন্তে ভিডিঅ'টো চাই থাকক আৰু দেখুৱাই যাম কি কি আয়োজন কৰে কি কৰে চব সকলো দেখুৱাম তেন্তে বোলক আমাৰ ঘৰত থৈ দিছোঁ ধন এইটো কেনে লাগছে ধৰক চাহ এতিয়া পানী তুলিবলৈ যাব ভণ্টিহঁত চাওক পানী তুলিবলৈ যাব চাওক এতিয়া পানী তুলিবলৈ যাবলৈ ওলাল ভণ্টিহঁত চাওক এতিয়া পানী তোলা হ'ল এতিয়া গৈ আছোঁ আমাৰ এই ফোনে খাব ভাত আজি চাওক এতিয়া গৈ আছোঁ এতিয়া গা ধুই আছে এতিয়া ভাগিনাকৰ মাকে মাহ হালধি সানি আছে নিজৰ পুত্ৰ ভাগিনাৰ নিজৰ আবু হয় এতিয়া গা ধুই আছে চাওক এতিয়া মোৰ মায়ে ভাগিনাক মাহ হালধি সানি আছে চাওক এতিয়া নিজৰ মামাকে গা ধুই আছে তাৰপিছত মই গা ধোৱাৰ সময়ত আমাৰ ভণ্টিক ভিডিঅ' কৰিবলৈ দিছোঁ চাওক মই গা ধোৱা মানে কি মাহ হালধি সানি আছোঁ তাৰপিছত মই অলপমান পানী দিম আৰু হৈ গ'ল আৰু বৰটো কান্দে ঠাণ্ডা লাগছে বোলে এতিয়া মোৰ ভণ্টিয়ে ভাগিনাক মাহ হালধি সানি আছে চাওক ভণ্টিকৰ কান্দিছে আৰু গা ধুই উঠি যিখিনি নিয়ম সেইখিনি নিয়ম পালন কৰি আছে চাওক মানে কিবাখিনি লাৰিব দিছে এতিয়া প্ৰথম আৰম্ভণি মামেকে ভাত খুৱাই আছে ফাৰ্ষ্ট টাইম চাওক মানে আজিৰ পৰা আৰু খাব পাব এতিয়া মই যি নহওক কিয় চবতছে মই ডাঙৰ মামেক সেইকাৰণে মই খুৱাই দি আছোঁ চাওক বন্ধুসকল হ'ব এতিয়া মাংস বাঢ়ি আছে বাতিত চাওক ভাতৰ আয়োজন হৈ আছে মানে এতিয়া দিব আৰু চাওক এইটো হ'ল ৰান্ধনি ৰুম মানে ইয়াত যোগাৰ কৰিছে এতিয়া ভাত খাবলৈ বহিছোঁ এতিয়া আবেলি হ'ল আমি ঘৰত গৈ আছোঁ মাহোন পিছত যাব আৰু বন্ধুসকল কি এটা কথা জানা কালি মই বহুত দুখ পাইছোঁ মোৰ ছাবস্ক্ৰাইব ভালে এতিয়া বাঢ়িছিল পঢ়াৰ পিছত মই কি হৈছে পিছত জানা মোৰ 16টা ছাবস্ক্ৰাইব কাটা গৈছে কি কাৰণত বা গৈছে কিয় গৈছে মই নাজানো কোনোবা জানা যদি আপোনালোকে কমেণ্টত জনাবচোন কিয় কিছুমানে সম্পূৰ্ণকৈ ভিডিঅ' চোৱা নাই মানে এনেই অলপমান ভিডিঅ' চোৱাৰ লগে লগে ছাবস্ক্ৰাইব কৰিছে সেইকাৰণে মই সেনেকুৱা হৈছে প্লিজ মোৰ বন্ধুসকলে প্লিজ সম্পূৰ্ণ ভিডিঅ' চাই যে ছাবস্ক্ৰাইব কৰি দিয়ে আৰু
এগেইন যিবিলাক কাটা গৈছে যিবিলাকৰ মানে মোৰ ফ্ৰেণ্ড আছিল সেইবিলাকৰ পৰা মোৰ কাটা গৈছে সেইবিলাকে আৰু যে মোক ফ্ৰেণ্ড কৰে ৰিকুৱেষ্ট পঠায় ছাবস্ক্ৰাইব কৰি দিয়ে সেয়ে মোৰ আপোনাৰ ওচৰত প্ৰাৰ্থনা প্লিজ